আজি আমি গছ গছনি আপোনাৰ আমি 4:30টাত ওলাই আহিছিলোঁ। ওলাই আহি এতিয়া আপোনাৰ আন্ধাৰ হ'লে এনে আৰু ওলাই আহিছোঁ কি কৰোঁ দেখাই আছোঁ। গছ গছনি ইমান বিৰাটেই ভাল লাগিছে। মানে গছ চছৰ আপোনাৰ এইপিনে বেছি আছে আৰু মানে সেইকাৰণে মানে কি প্লেচটো আহি মানে ভাল লাগে আৰু এইখন মই কৈছিলোঁৱে বোলো ডাইৰেক্ট মানে কি আপোনাৰ চন্দ্ৰপুৰলৈকে নপৰে। চন্দ্ৰপুৰলৈকে এইটো চন্দ্ৰপুৰ নাপাওঁতে পায়। তো ইয়াত আপোনাৰ এনেকৈ এইবিলাক চব পানী হয় আপোনাৰ। তো ইয়াত মানে কি আৰু নিজান ঠাই ইয়াত মানে কিছুমান ফেমিলি হিচাপতো আহে। তেনেকৈ ইয়াত মানে সকলোবোৰ এনেকৈ আহি টাইম ডিপেণ্ড কৰিব পাৰে আৰু। তো জেগাখিনি তেনেকৈ এনেকুৱা খোলা হয়। তো এইটো ভণ্টি স্কুটিত বহি আছে। ঠিক এনেকৈ এইবিলাক পাহাৰ ইমান ধুনীয়া পাহাৰ আছে। তো ইয়াত মানে কি বিৰাট ফেমিলি হিচাপতো আহিব পাৰি। ইয়াত কোনোবাই পিকনিক টাইপো খাব আহিব পাৰে আৰু চ' ইয়াত মানে কি এনেকুৱা ফেমিলি টাইপত আহিব পাৰে আৰু। তো বিৰাট ধুনীয়া জেগা মানে ইয়াত আপোনাৰ আহিলে ইয়াত মানে আপুনি বহি নিজকো মানে কেনেকুৱা লাগে মনৰ সান্তনা বিৰাট ভাল লাগে। ক'লৈকে যাবা? তা মই গৈ আছোঁ, যাই থাক। তো গাইজ কি ক'ম আৰু মানে এইটো আপোনাৰ আমি মানে যোৱাকালি অহাৰ কথা আছিলে। চ' যোৱাকালি কি হ'ল টাইমটো আপোনাৰ আমাৰ আন্ধাৰ হ'ল, সেইকাৰণে আহিব নোৱাৰিলোঁ।